কেতিয়া আৰম্ভ হ'ব মাজুলী যোৰহাট সংযোগী দলং? বিগত ৩টা মাহে বন্ধ হৈ আছে যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুটা বিশেষ টুইটৰ লগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি পুনৰ দলঙৰ নিবিদা হোৱাৰ লগতে পুনৰ এই দলঙৰ কাম অতি সোনকালেই আৰম্ভ হোৱাৰ কথা জনাইছিল। আজিৰ পৰা কিছুদিন পূৰ্বে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভু ঈশ্বৰেও দেখা গৈছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি যোৰহাট মাজুলী সংযোগী দলঙৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ সম্পৰ্কত তেখেতৰ লগত বাৰ্তালাপো কৰা। আজিকো প্ৰতি দেখা গৈছে যি দলঙৰ নিৰ্মাণস্থলীতেই হওক বা পুনৰ নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ'ব তাক লৈ কোনো পক্ষই জনোৱা নাই। বিগত ৩টা মাহেই দেখা গৈছে নিমামাও পৰিৱেশ, তাৰ মাজতে দেখা গৈছে এটা বিশেষ দৃশ্য, কিন্তু যিসমূহ দলঙৰ খুঁটা নিৰ্মাণত ব্যৱহাৰী যিসমূহ বস্তু আছিল সেই বস্তুসমূহ বৰ্তমান দলং নিৰ্মাণস্থলীৰ পৰা খুলি লৈ অহা পৰিলক্ষিত হৈছে। সেই BRCৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ দলঙৰ নিৰ্মাণস্থলীৰ পৰা বৰ্তমান আঁতৰাই অনা হৈছে আৰু মাজুলীত উপস্থিত হোৱা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সম্পৰ্কীয় মন্তব্যও আগবঢ়াইছে। দলং নিৰ্মাণ সম্পৰ্কত পুনৰ নিৰ্মাণ কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই সম্পৰ্কে তেখেতে কি মন্তব্য আগবঢ়ালে মাজুলীত উপস্থিত হৈ এবাৰ শুনি লওঁ আহক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপস্থিতিত সৰ্বানন্দ সোণোৱালদেৱ আৰু মই আৰু দিলীপ শইকীয়া সাংসদ আমি 4জন আছিলোঁ। এখন সভা হৈছিল গোটেই উচ্চস্তৰৰ বিষয়াবৰ্গৰ তথা গাডকাৰীৰ মাজত। তেতিয়াই কথাখিনি প্ৰাৰম্ভিকভাৱে আলোচনা হৈছিল। তাক আৰু ত্বৰান্বিত কৰি তুলিলে আমাৰ স্থানীয় সন্মানীয় বিধায়ক মহোদয় তথা আমাৰ ইয়াৰ বিজেপিৰ সভাপতি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ইত্যাদিয়ে সকলোৱে গৈ কথাখিনি আৰু ত্বৰান্বিত কৰি তুলিলে। গতিকে আমি আশাবাদী যিবিলাক কাৰিকৰী কাৰণত কেতিয়াবা এনেকুৱা হয় এইবিলাক সম্পূৰ্ণ আঁতৰি গৈছে ইতিমধ্যে। গতিকে আমি দলংখন পাম আৰু লগে লগে অন্যান্য যিবিলাক আৰ্থ সামাজিক উন্নয়নৰ যিখিনি কাম আছে সেইখিনি কামো আগবাঢ়ি যাব, এইখিনি কথা।